হওক অসমীয়া ছবি জগতৰ জয় হওক ডক্টৰ বেজবৰুৱা চাবলৈ সকলো ৰাইজ ওলাই হওক ডক্টৰ বেজবৰুৱা জয় হওক সুপাৰহিট অসমীয়া ছবি ডক্টৰ বেজবৰুৱা কৰোণাৰ পিছত আকৌ অসমীয়া চিনেমাৰ উত্থান হওক সেইটো বিচাৰোঁ বেজবৰুৱাক সফল কৰক সেইটো আহ্বান অসমবাসীলৈ গোটেই টিমটোক মই শুভেচ্ছা জনাইছোঁ কি হ'ল মনত পৰা নাই কাম অন হাউ কেন ইউ ফৰগেট অল দিছ 2020 আমাৰ কাম আৰম্ভ হৈছিল সেইখিনি সময়ত চলি আছিল কৰোণাৰ লকডাউনৰ সময়তে আমাৰ চিনেমাখনৰ প্লেনিং আৰম্ভ হৈছিল আৰু যেতিয়া মানে মোক চিনেমাখনৰ লগত জড়িত কৰা হ'ল যেতিয়া মোক ক'লে যে ডক্টৰ বেজবৰুৱাৰ চিকুৱেল তো তাতকৈ মানে ডাঙৰ কথা মোৰ কাৰণে একো নাছিল এইটো সঁচাকৈ ভয় লগা কথা ভয় লগা মানে কি আই ৱাজ মানে কি ক'ম মানে যে তেওঁ এখন চিনেমা যে 1969 চিনেমা 1969 আৰু ইমান বছৰৰ পিছত চিকুৱেল বনাই আছে তো নাৰ্ভাছ বহুত হৈছিলোঁ কিন্তু মোৰ বিশ্বাস আছিল যে আমি সকলোৱে মিলি এখন ভাল চিনেমা কৰিব পাৰিম আৰু যোৱা 2 বছৰ আমি সকলোৱে যিমানখিনি পাৰোঁ আমাৰ বেষ্ট দিছোঁ আৰু মোৰ বিশ্বাস চিনেমাখন দৰ্শকে চাই খুব ভাল পাব অসমীয়া ছবি চাব ডক্টৰ বেজবৰুৱা চাব হললৈ আহিব প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ এডভান্স বুকিং হৈছে আৰু সেই এডভান্স বুকিঙত আমি মষ্ট জেগাত চ'ল্ড আউট আছোঁ অসমতে নহয় অসমৰ বাহিৰতো হায়দৰাবাদ চ'ল্ড আউট নয়ডা চ'ল্ড আউট বেংগলোৰ অলমষ্ট চ'ল্ড আউট চ' এটা নতুন ধাৰা অসমীয়া চিনেমাৰ আহিছে বুলি মই ফিল কৰি আছোঁ আৰু আশা কৰি আছোঁ যে এইখন ছবিয়ে অসমক নেশ্যনেলি প্লেচ কৰিব যি ধৰণে ছাউথ ইণ্ডিয়ান মুভিৰ আজিকালি ইমান এটা ক্ৰেজ আছে সেইধৰণে নেশ্যনেলি মানুহে অসমীয়া ছবি চোৱা আৰম্ভ কৰিব বুলি মই আশা কৰিম ডক্টৰ বেজবৰুৱাই আৰু এটা পৰ্যায়লৈ লৈ যাব আৰু ট্ৰেইলাৰটো সাংঘাতিক ভাল আছে তাত সপোনাৰ এখন শেষ পৰিচালনা ছবি আমাৰ যিখিনি কষ্ট আমি কৰিলোঁ 2 বছৰে দেউতাৰ যিখিনি সপোন আছিলে আমি মানুহক আগুৱাই দিব পাৰোঁ আৰু মানুহে যাতে আগুৱাই দিলেও সেইটোৱে মোৰ আশা আৰু নিপন দা থকাহেঁতেন তেখেতে কিমান ভাল পালে 2 বছৰ ধৰি আমাৰ প্ৰযোজকৰ পৰা আৰম্ভ কৰি গোটেই টিমটোৱে বহুত কষ্ট কৰিছে এনেকুৱা লাগিছে আজি আমাৰ কেঁচুৱা এটা জন্ম হৈছে সেইখন আচলতে অসমীয়া চিনেমাৰ এখন মাইলষ্টন চিনেমা আছিল তো সকলোৱে আশা কৰিছে এইখনো আন এটা মাইলষ্টন হ'ব এইখন ছবি চলিলে আমাৰ ছবিখন চলিব বা মানুহৰ এটা আকৰ্ষণ হ'ব চিনেমাখন চব ফাঁকি কথা কৰিছোঁ আপোনালোকে ছবিখন আহি পেলাই হললৈ চাবহি অসমীয়া ছবিক আমি আগবঢ়াই লৈ যাব লাগিব আৰু অসমৰ ৰাইজ ওলাই আহিব লাগিব সেইটো কাৰণে আৰু এনেকুৱা টেকনিকেলি চাউণ্ড ছবি আজিলৈকে হোৱা নাছিল অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত গতিকে মই আশা কৰিছোঁ এইখন ছবিয়ে বিভিন্ন ৰেকৰ্ড ইতিমধ্যে ৰেকৰ্ড ভাঙিছে প্ৰি বুকিং হৈছে 5 দিন 6 দিনৰ টিকেট অলৰেডি চল্ড আউট হৈ গৈছে গতিকে এনেকুৱা ৰেকৰ্ড এটা সৃষ্টি কৰিব এইখন ছবিয়ে মানুহ চাবলগীয়া হ'ব আৰু অসমীয়া ইণ্ডাষ্ট্ৰীৰ উত্থান হ'ব আজিৰ পৰা যে অসমৰ ৰাইজে এইখন ছবি গ্ৰহণ কৰিব আৰু ছবি কিন্তু ভাল হৈছে মই ডক্টৰ বেজবৰুৱা আপোনাক নোসোধাকে আজিকালি মই পানী এটিপিও নাখাওঁ কিবা প্ৰমাণ জিলিকা তৰা কাষৰে ল ছবিটাক মইনা কোন বিধাতাই সাজিলে বহুত ভাল লাগিছে জুবিনদাৰ বেচিকেলি আৰু ডক্টৰ বেজবৰুৱা আদলুচেন তেখেতেও বহুত বঢ়িয়া কৰিছে কি নাম দি মাতিম অবভিয়াছলি বহুত ভাল লাগিলে চাই জুবিনদাৰ ভাল হৈছে জুবিনদাৰ এনে ভালেই হ'ব না সপোন তুমি কি নাম মহাদেৱ বৰবৰুৱা ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ
ডক্টৰ বেজবৰুৱা যাৰ যি কৰ্ম তেওঁক সেইমতে সেই কৰ্মফল ভোগ কৰিব লাগিব আৰু সেই মাৰ্ডাৰটোৰ লগত আমাৰ ব্যক্তিগত শত্ৰুতা আছে ডক্টৰ বেজবৰুৱা ৰিলিজ দিব গতিকে সকলোৰে চিন্তা হ'ব লাগে যে আমি ডক্টৰ বেজবৰুৱাখন চাব লাগে যদিহে কাষৰতে পৰে